হেল্ল' এভৰিৱান, বহুত দিনৰ পাছত আজি আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। আৰু আজি আমি গৈছিলোঁ ওচৰতে থকা এখন ৰিজৰ্টলৈ বুলি। আমাৰ লগত আছিলে এজনী বা আৰু এজনী ভণ্টি। আমি পালোহিয়ে আহি ভাবিলোঁ আজি ক'ৰবাত গৈ পিনে খাই আহোঁগৈ, দুপৰীয়া খানাটোকে খাই আহোঁ আৰু কথা পতাও হ'ব। আৰু এইপিনে সোমাই গৈছোঁ ভিতৰলৈ। মানুহ ইমান নাছিলে, সেইকাৰণে ভালেই লাগিলে, ঠাণ্ডা ঠাণ্ডাকৈ ভিতৰত ভালেই লাগিলে, কিন্তু বহুত বেছি গৰম আছিলে আজি। আৰু আমাৰ খানা আহি গ'ল। কিবা কিবি অৰ্ডাৰ কৰিছিলোঁ আৰু খাই থাকোঁতেও আমাৰ ইমানেই বেছি কথা ওলাইছে আৰু কথা পাতি কাৰণ শেষেই নহয়। চব মানুহৰ লগতে কথা পাতিব নোৱাৰি। এতিয়া আমি যিহেতু তিনিজনী বহুত ফ্ৰী হয়, আমি বহুত ফ্ৰীকৈ কথা পাতোঁ, সেইকাৰণে বহুত কথা পাতিলোঁ, খালোঁ, ফূৰ্তি কৰিলোঁ। আৰু খাই বৈ আহি অকণমান বাহিৰতে ফটো চটো মাৰিলোঁ। আৰু সময় বেছি হোৱা নাছিলে, তেতিয়া 3:30মান বাজিছিলেহে আমাৰ খাই বৈ আজৰি।